কেনেকৈ খাম কি কৰিম কেনেকৈ পূজা দিব লাগে চব সকলো আপোনালোক দেখাবলৈ চেষ্টা কৰিম। তেখেতে চলাই অৰ্জুন আৰু মই হাবুঙত আহিলোঁ। আজি আপুনি কেইবাৰ আহিছে ইয়াতে? মই দুবাৰ খবৰ মই এবাৰ চাৰিবাৰ ন? ভাল লাগে আহি। কিবা কিয় আমি আজি ধৰি লওক কেইজন আহিছোঁ এতিয়া? পাঁচজন ন? পাঁচজন এটা মানে ধৰি লওক আৰু ধুনীয়া জাৰ্ণি আহিছোঁ হাবুংটো চাম বুলি বা আকৌ একবাৰ চাম মানে 25 চনৰ লাষ্টটো চাম মানে 26 চনত আকৌ আহিব আছে আহিম বুলি নকওঁ কিন্তু যদি ভগৱানে লৈ আহে ঈশ্বৰে যদি লৈ আহে নহয় জানো? গতিকে কি ক'বা এতিয়া তুমি সেই বুলি আহিছা ন? বলক তেন্তে এইটো গেট মই কিবা এটা আশা লৈ আহিছোঁ। কিবা এটা আশা লৈ আহিছা নেকি? কি আশা লৈছে ক'ব নোৱাৰা ভগৱানে কি ক'ব চাগে। তেতিয়া আকৌ ফুৰ হ'ব ন? তেতিয়া আকৌ আমি দুটা আহিম হয় তেতিয়া নিশ্চয় অৱগত কৰিম। হয় নেকি? জনাম। ঠিক আছে আপোনাক অকণ দেখাই দিছোঁ। আমি এনেধৰণে পাঁচজন 5 বুলি ক'ব লাগিব ন? তাৰমানে এনেকৈ ধৰণে হাবুঙলৈ আহিলোঁ আজি ধুনীয়াকৈ চব বস্তু ল'লে নেকি? এখেতে আমাৰ তেখেতে হৈছিলে মানে কিবা এটা কাৰণত তেখেতে ভগৱানক ক'ব আমাক ক'তনো ক'ব নহয় জানো? দৰ্শকক ক'ব নাই আৰু ভগৱানক ক'ব। গতিকে আমি গৈ আছোঁ এনেধৰণে হেপী জাৰ্ণি বুলি ক'ব লাগিব। 25 চনৰ লাষ্টটো মানে আমি ইয়াতে কটাইছোঁ মানে 26 চনটো আহি আছে ক'ব নোৱাৰোঁ আকৌ যদি ভগৱানে আনে আকৌ আহিবও পাৰোঁ নহয় জানো? গতিকে আমি গৈ আছোঁ আপোনাক সম্পূৰ্ণ দেখাই দিছোঁ কেনেকৈ খাম কি কৰিম কেনেকৈ পূজা দিব লাগে চব সকলো আপোনালোক দেখাবলৈ চেষ্টা কৰিম। নে অৰ্জুন ক'বা আহি পালোঁ হাবুং। কেনেকুৱা লাগিছে? একদম বঢ়িয়া বঢ়িয়া ন? একদম দৰা যেন লাগিছে দৰা এখেতে হ'বলৈ হয় নেকি? এখেতে যদি কোনোবাই কমেণ্ট কৰিবচোন আছে যদি খালী হাত ভৰি ধলোঁ নহয় আমি এটা হাত ভৰি ধুব লাগিব ধুনীয়াকৈ দিছে ইয়াতে জোতা চেপল ইয়াতে থৈ নথি কুকুৰা ধুব লাগে অলপ ইয়াৰ কাৰণে আনিছোঁতো। ওজনক দিয়া ইয়াত মানে চাকি ধূপ ইয়াতে ধুনীয়াকৈ জ্বলাই মেলি তাৰপৰা মেইন তাত যাবগৈ লাগিব। আমি ইয়াত লাইন হৈ আছোঁ এতিয়া তেখেতে ধুনীয়াকৈ ধূপ চাকি দি ইয়াতে জ্বলাব লাগিব এতিয়া। কৃষ্ণ ইয়াতে চাকি কথা ঢালি দিয়া আপুনি চাকি জ্বলালোঁ। এতিয়া আকৌ মেইন আপোনাৰ এবং যিটো কুকুৰা দিম ন তাত গৈ আছে এতিয়া বৰ্তমান আৰু আপোনালোকে প্ৰথম আহি ইয়াতে চাকি তাকি জ্বলাই চিধা যাব লাগিব আৰু যোনে যি দিম বুলি হয় মানে তাকে আনিবলৈ ধুনীয়াকৈ আপোনালোকে দিব পাৰে চব দিব পাৰে ইচ্ছা লাইন পাতিব লাগিব। কুকুৰা দিলে কুকুৰা দি তেখেতে নিজে মাৰিব লাগিব না নিজে ধুনীয়াকৈ আনিব ৰহি সাজ আনিব দেই আপোনাৰ যদি কোনোবাই ভাবে কুকুৰাৰ লগত মানে তেখেতে চলাই পাৰিলে আমি এতিয়া বলক কিছুমান সিফালে থাকিল আৰু তাৰপৰা এইকেইটা হ'ল কুকুৰা চাওক ভাল লাগিছে কিন্তু ভাল লাগিছে মানে বঢ়িয়া
আমি বৰ্তমান গৈ আছোঁ বনভোজ বুলি ক'ব লাগিব লাষ্ট 25 চনৰ আৰু ইয়াৰ পৰা নাখাওঁ আৰু 25 চনৰ আহি গ'ল হাবুং গৈছে ন প্ৰথম আমি ষ্টাৰ্টিং মানে জলকীয়া কাটিছোঁ তাৰপৰা এইফালে ৰচুন গুচালোঁ তাৰপৰা এইফালে কুকুৰাটো এখেতে গুচাই আছে কুকুৰাটো হৈ গ'ল তাৰপিছত এখেতে আকৌ ভাতৰ দায়িত্বত তেখেতে আকৌ ফোনৰ দায়িত্বত মানে এই হ'ল ভাত আমি হাবুঙত সেৱা চেৱা কৰি আহিলোঁ আহি মেলি প্লেচ এয়া খানাৰ প্লেচ মানে ক'ব নালাগে ইমান ধুনীয়া প্লেচ ন মানে এবাৰ দেখাই দিছোঁ মই আপোনালোকক দেখাই দিছোঁ কেতিয়াবা কোনোবাই ধৰি লওক আহিব পাৰিব মই লাষ্টত কৈ দিম বাৰু সম্পূৰ্ণ কথা চাওক ধুনীয়া একদম মানে তম্বু টকোপাত খালি বক্স এটা কমি থাকিলে আমাৰ এইটো অলপ ভুল হ'ল নেক্সট বাৰ আহিলে কেতিয়া বক্স এটা লৈ আহিব লাগিব কিন্তু দেই তো এইফালে আলু কাটিছোঁ পিঁয়াজ ভাল আকৌ পবিত্ৰ জেগাত আহিলে ভালকে গা ধুই আহিছে নহয় ধুনীয়াকৈ গা পা ধুই আহিছোঁ কিছুমান কুকুৰা এনেকুৱা নিতুল দা আপোনাৰ দায়িত্বত পৰিলে নি মোৰ পাল পৰিলে নহয় এতিয়া আচ্ছা ঠিক আছে পচন্দ কৰিব লাগিব এতিয়া হ'ব কাটি দিওঁ এতিয়া যেতিয়া কাটি দিম তেতিয়া লগাবা কুকুৰাটো চাই আছে নেকি নাই নাই চাই নাই ন ঠিক আছে পকৰা क्या हुआ कुछ नहीं মানুহটো কিন্তু ভাল লাগিছে দেই ফ্ৰেমত ভাল লাগিছে ভাল লাগিবই ন নতুন দৰা হ'বলগীয়া দৰা আৰু মানুহ আহি আছে দেই আহি আছে নিতুল দা অপাৰেশ্যন অপাৰেশ্যন কৰিছোঁ পলিথিন আছিলে নেকি আৰু দেখা চা এইটো কৈছে এনেকৈ মাৰিম মানে বোকা সোমাই আছে আচ্ছা কি শিলগুটি আছে এইয়া আমি এইটো বেপাৰীৰ পৰা কিনি আনিছিলোঁ ন তেখেতে মুনাফাৰ কাৰণে লাভৰ কাৰণে এনেকৈ কুকুৰাক মানে এনেকৈ শিলগুটি খুৱাই বিক্ৰী কৰে আৰু কুকুৰাটো কেনেকুৱা দিলে বুলি খাব নেকি শিলগুটি তাকে এইটো খুৱাইছে আৰু জবস্তি তেখেতে ভাত চব্জি বনাইছে এখেতে শ্লাদ বনাব অংকুৰদাই মানে ধৰি লওক চোৱা চিতা কৰা কোন কেনেকৈ বনাইছে মই আকৌ খাদ্যমন্ত্ৰী মানে কি বুলি কয় এইটো বহি খোৱা তাৰপৰা এইফালে নিতুল দাই কাটি আছে ধুনীয়া কাটক দেই কাটক মানে দুইটা নিতুলটো আমাৰ গাঁৱত এজনী বুঢ়ী আছিলে বোলে এই আমাৰ ঘৰত নাযাবি দেই 3 মাথা আছে বুঢ়ীটো ভয় কৰিব বুলি ক'লে মই আকৌ চাবলৈ মন কেনেকুৱা 3 মাথা গৈছোঁ লুকাই পেলাই মই আনবক্সিং কৰিলোঁ তেখেতে মানে কাটি বনাইছে মানে তেখেতে বনাইছে গতিকে চাওঁ মানে জিৰা পানী পৰিছে দেই ভালে লাগিব লাগে ন ভালে লাগিব আচ্ছা বঢ়িয়া আমাৰ হৈছেগৈ আৰু বস্তুখিনি এয়া সিজি আছে দপদপাই সিজি আছে বৰ্তমান হাবুঙৰ প্ৰসাদ খাবলৈ গ্ৰহণ কৰিবলৈ ৰৈ লৈছোঁ 5জন মানুহ 1 2 3 4 5 আৰু ধুনীয়াকৈ বেছিকৈ আইটেম বনোৱা নাই আমি অকল কুকুৰাটো তাৰপিছত চালাড তিয়ঁহ অৰ্জুন কোৱা এতিয়া বৰ ভোক লাগিছে ন ৰাতিপুৱা আমি একো নোখোৱাকৈ আজি 2টা বাজি গ'ল বৰ্তমান বনাই মানে আমি খাবলৈ ধৰি লৈছোঁ দেই